হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। নমস্কাৰ, মই সংগীতাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি ৰেচিপি ভিডিঅ' আৰু অতি কম সময়ৰ ভিতৰতে আৰু চিম্পুলভাৱে বনাব পৰা এটি মাছৰ কাৰী আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। বহুতে চাগে এনেধৰণে বনাই খায় আৰু বহুতে খায়ো পোৱা নাই। নিশ্চয় যিসকলে বনাই খোৱা নাই তেওঁলোকেও খাই চাব আৰু কেনেকুৱা পায় আপোনালোকে জনাব। তেনেহ'লে আহক ৰেচিপিটোলৈ আগবাঢ়োঁ। প্ৰথমে মাছখিনি ফ্ৰাই হ'বলৈ কেৰাহীটোত সৰিয়হৰ তেল দি কেনে গৰম হ'বলৈ দি দিছোঁ আৰু ইপিনে বচা মাছ নিমখ আৰু হালধিৰে মেৰিনেট কৰি ৰখা হৈছে। আৰু তেলখিনি গৰম হোৱাৰ পিছত দি দিলোঁ মাছখিনি। এতিয়া মাছখিনি ফ্ৰাই কৰিব লাগিব। মাছ ফ্ৰাই কৰা হৈ গ'ল, গতিকে এইখিনি নমাই লওঁ। গতিকে মাছৰ কাৰীখন বনাবৰ বাবে ইয়াতে দুটা মিডিয়াম চাইজৰ আলু, কেইখিলামান বন্ধনীয়া পাত, নহৰু আৰু দুটা মিডিয়াম চাইজৰ পিঁয়াজ ইয়াতে ৰেডি কৰি লোৱা হৈছে। আৰু ইয়াত সৰিয়হ, নহৰু, আদা এনেদৰে পিচি লোৱা হৈছে মিক্সাৰ গ্ৰাইণ্ডাৰত। গতিকে আমি তেল দি দিলোঁ কাৰীটো বনাবৰ বাবে। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ দি দিব লাগিব। গতিকে আমি পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি ভাজি হৈ যোৱাৰ পিছতে আমি ইয়াতে দিব লাগিব কাটি থোৱা আলুখিনি। এতিয়া দিব লাগিব প্ৰয়োজন অনুসৰি হালধি, এচামুচ হালধি আৰু এচামুচ নিমখ দি দিছোঁ। আপোনালোকে পৰিমাণ অনুসৰি দিব পাৰে। এতিয়া দি দিছোঁ মিক্সিত পিচি লোৱা আদা, নহৰু আৰু সৰিয়হৰ পেষ্টখিনি। চাগে এনেদৰে বনাই খায় আৰু বহুত ভাল লাগে। যিসকলে খোৱা নাই এবাৰ বনাই চাবচোন, এনেদৰে বহুত ভাল লাগে খাই। গতিকে এইখিনি এতিয়া অকণমান ভাজিব লাগিব আৰু ভাজি হৈ যোৱাৰ পিছত ইয়াতে এড কৰিব লাগিব। আৰু এতিয়া এড কৰিব লাগিব জলকীয়া গুড়ি। 2 চামুচ জলকীয়া গুড়ি দি দিছোঁ, যিহেতু আগতে দিয়া নাছিলোঁ। আৰু এচামুচ জিৰা গুড়ি দি দিছোঁ। আপোনালোকে পৰিমাণ অনুসৰি দিব পাৰে। এতিয়া আলুখিনি ভালদৰে ভাজি হোৱাৰ পিছত ইয়াতে এড কৰিব লাগিব গৰম পানী। আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে, মই গৰম পানী দিছোঁ, খাবলৈ বহুত টেষ্ট হয়। গতিকে আপোনালোকেও দিব পাৰে এনেদৰে। এতিয়া ভালদৰে উতলিবলৈ ধৰিলে এতিয়া ইয়াতে এড কৰিব লাগিব আমি ভাজি থোৱা মাছখিনি। গতিকে মাছখিনি এড কৰি দিছোঁ। এতিয়া শেষত এড কৰিব লাগিব বন্ধনীয়াৰ পাতখিনি। গতিকে এতিয়া পাতখিনি এড কৰি দিছোঁ। এনেদৰে সৰু সৰুকৈ কাটি ল'লে খাবলৈ বহুত ভাল লাগে। গতিকে অতি কম সময়ৰ ভিতৰতে বনাব পৰা এটি সহজ মাছৰ কাৰী আমাৰ ৰেডি হৈ গৈছে। এতিয়া পৰিৱেশন কৰাৰহে সময়। গতিকে আমাৰ মাছৰ কাৰী ৰেডি। এতিয়া গেছটো অফ কৰি দিলোঁ। ভিডিঅ'টিত এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম আন এটি নতুন ভিডিঅ'লৈ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।